হাই গাইজ, আমি আজি মন্দিৰলৈ গৈছিলোঁ, গণেশ মন্দিৰত। জ্বলাইছোঁ। মন্দিৰৰ ভিতৰত বহুত মানুহ হৈছে। ইমান মানুহ, বহুত ভিতৰলৈ যাওঁতে অলপমান মই ভিডিঅ' কৰিছিলোঁ। এয়া গণেশ মন্দিৰৰ ভিতৰত তেনেকৈ ৰখি থাকিব নোৱাৰি। এয়া গণেশ মন্দিৰৰ পৰা আহি আছোঁ ঘৰলৈ আহি থাকোঁতে ইয়াতে বিহু নাচি আছে। গোটেইবিলাকে লগ লাগি বিহু নাচাকে আহি আছিল। তেনেকৈ অলপ দেখাইছোঁ। আহিলোঁ, এইবাৰ ঘৰলৈকে আহি আছোঁ। অলপমান আপোনালোককো সেউজীয়া পৰিৱেশ দেখাইছোঁ। ৰাস্তাৰ মাজত গছ গছনিবিলাক থাকিলে